আজি আপোনালোকৰ বাবে ভিডিঅ' এটি আগবঢ়াই থলো ৰবাব টেঙাৰ কেইটামান উপকাৰিতাৰ বিষয়ে। ৰবাব টেঙাত পটাছিয়াম, মেগনেছিয়াম, ভিটামিন চি থকাৰ বাবে আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হয়। আৰু বিশেষকৈ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰবাব টেঙাৰ বহু ধৰণে উপকাৰিতা আছে। আৰু ৰ'দত বহি ৰবাব টেঙা খোৱাৰ আমেজেই বেলেগ, নহয়নে বাৰু? আৰু ভিডিঅ'টো আগবঢ়াইছোঁ মোৰ গাঁৱৰ দেউতাৰ ঘৰৰ পৰা। আৰু ৰবাব টেঙা ছালৰ পৰা চুলিৰ সৌন্দৰ্য বৰ্ধনত বহুতেই উপকাৰী বুলি জনা যায়। বাৰু যিয়ে নহওক, ৰবাব টেঙা কিন্তু মোৰ বহুতেই প্ৰিয়। সেয়েহে আজি ভালদৰে জলকীয়া, নিমখৰ আৰু কমলাৰ লগত ধুনীয়াকৈ কুটি আমি খাবলৈ ল'লোঁ। আৰু আপোনালোকলৈও ভিডিঅ' এটি আগবঢ়াই থলোঁ মোৰ দেউতাৰ ঘৰৰ পৰা। কেনে পালে কমেণ্ট কৰি জনাবচোন। আৰু অধিক উপকাৰিতাৰ বিষয়ে জানিবলৈ মই দীঘল ভিডিঅ' এটি আপোনালোকক আপলোড কৰিম।